Hello guys, Ranjit here. Again I am back with a new video. পুনৰ ইংলিছ নিউজপেপাৰ পঢ়িবলৈ লৈছোঁ। আনদিনাৰ দৰে মই ইয়াক অসমীয়ালৈ অনুবাদ কৰিম। অমৰনাথ যাত্ৰা ছাছপেণ্ডেড ডিউ টু ইনক্লেমেণ্ট ৱেডাৰ। অমৰনাথ যাত্ৰা স্থগিত ৰখা হৈছে ডিউ টু ইনক্লেমেণ্ট ৱেডাৰ, বৰষুণৰ বতৰৰ বাবে। ইনক্লেমেণ্ট ৱেডাৰ মানে হৈছে বৰষুণ হৈ আছে, চেঁচা বতাহ বলি আছে, তেনেকুৱা বতৰৰ বাবে ছাছপেণ্ড মানে হৈছে স্থগিত ৰখা হৈছে। অমৰনাথ যাত্ৰা ইজ ছাছপেণ্ডেড। ইজটো ইয়াতে উজ্জ্ব হৈ আছে, নিউজপেপাৰৰ হেডলাইনত এনেদৰে দিয়া থাকে। ডিউ টু ইনক্লেমেণ্ট ৱেডাৰ, ডিউটো মানে বাবে বা কাৰণে। চ' ইনক্লেমেণ্ট ৱেডাৰৰ বাবে অমৰনাথ যাত্ৰা স্থগিত ৰখা হৈছে। The Amarnath Yatra was suspended on Friday amid inclement weather conditions after rain last many parts of Kashmir, according to officials. According to officials, মানে বিষয়াসকলৰ মতে অমৰনাথ যাত্ৰা was suspended. অমৰনাথ যাত্ৰা স্থগিত ৰখা হৈছিল on ফ্ৰাইডেৰ দিনাখন amid মানে হৈছে মাজত। চ' এই বৰষুণ হৈ থকাৰ মাজত amid inclement weather conditions. After rain last many parts of Kashmir, বৰষুণে কাশ্মীৰৰ বহুত অংশত প্ৰচুৰ বৰষুণ হোৱাৰ পিছত। লাষ্ট মানে হৈছে, লাষ্ট শব্দৰ অৰ্থ আচলতে হৈছে কোবোৱা, জোৰেৰে আঘাত কৰা। তেনেকুৱা ইয়াতে বৰষুণে হিট কৰিছে এইকেইটা অঞ্চলত, অৰ্থাৎ প্ৰচুৰ বৰষুণ হৈছিল কাশ্মীৰৰ বিভিন্ন অংশত, একৰ্ডিং টু অফিচিয়েলছ, বিষয়াসকলৰ মতে। ছাছপেণ্ড মানে হৈছে স্থগিত ৰখা, ইনক্লেমেণ্ট ৱেডাৰ এইটো কোৱা হৈছে। দ্য যাত্ৰা ৱাজ ছাছপেণ্ডেড এলং বড্ডা, বেলটল এণ্ড পেহেলগাম ৰুটছ, ছেইড অফিচিয়েলছ। বিষয়াসকলে কৈছিল যে সেই যাত্ৰাটো স্থগিত ৰখা হৈছে বেলটল আৰু পেহেলগাম দুয়োটাৰ পথতেই। দ্য যাত্ৰা হেজ বিন ছাছপেণ্ডেড এণ্ড ন' পিলগ্ৰিম মানে হৈছে তীৰ্থযাত্ৰী, কোনো তীৰ্থযাত্ৰীকে আগুৱাবলৈ অনুমতি দিয়া হোৱা নাই। ন' পিলগ্ৰিম ইজ বিং এলাউড টু মুভ টুৱাৰ্ডছ দ্য হোলি কেভ শ্ৰাইন। কেভ মানে হৈছে গুহা, শ্ৰাইন মানে হৈছে তীৰ্থস্থান। অমৰনাথত থকা যিটো তীৰ্থস্থান সেইটো এটা গুহাৰ ভিতৰত আছে, সেইকাৰণে কোৱা হৈছে সেই হোলী কেভ শ্ৰাইনলৈকে কাকো আগবাঢ়িবলৈ দিয়া হোৱা নাই আজি ৰাতিপুৱা, দিছ মৰ্ণিং। দ্য হিন্দু কোটেড এন অফিচিয়েল এজ ছেইং, এজন বিষয়াৰ কথাখিনি দ্য হিন্দু নিউজ পেপাৰখনে এনেদৰে কোট কৰিছিল। কোট মানে হৈছে উদ্ধৃতি দিয়া। চ' ইয়াতে আমি পিলগ্ৰিম মানে হৈছে তীৰ্থযাত্ৰী, শ্ৰাইন মানে তীৰ্থস্থান, কেভ মানে হৈছে গুহা, কোট মানে হৈছে উদ্ধৃতি দিয়া, আৰু ছাছপেণ্ড মানে হৈছে স্থগিত ৰখা হৈছিল। According to Mohita Sharma, the senior superintendent of police, Ramban, the yatra has been suspended in district's Sandarkot area. So Mohita Sharma, তেওঁ হৈছে এজন চিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ ৰামবানৰ। চ' তেওঁ কৈছে তেওঁৰ মতে এই যাত্ৰাটো ছাছপেণ্ড কৰা হৈছে জিলাখনৰ চান্দাৰকোট অঞ্চলত। শৰ্মা ৱাজ কোটেড বাই PTI এজ ছেইং। চ' এই মহিতা শৰ্মাৰ কথাখিনি PTIয়ে কোট কৰি কৈছিল এনেদৰে, দ্য যাত্ৰা হেজ বিন ছাছপেণ্ডেড ডিউ টু ইনক্লেমেণ্ট ৱেডাৰ ইন দ্য পেহেলগাম বেল্ট। পেহেলগাম বেল্টত এই বৰষুণৰ বতৰৰ বাবে এই যাত্ৰাটো স্থগিত ৰখা হৈছে। অফিচিয়েলছ মেনশ্যনড ডেট হেভি শ্বাৱাৰ্ছ হুইচ ষ্টাৰ্টেড আৰ্লি অন ফ্ৰাইডে ফ'ৰ্চ দ্য টেম্পৰেৰী ছাছপেনশ্যন অফ দ্য পিলগ্ৰিমেজ মানে হৈছে তীৰ্থযাত্ৰা। এই তীৰ্থযাত্ৰাটোৰ টেম্পৰেৰী ছাছপেনশ্যন, সাময়িকভাৱে স্থগিত ৰখা হৈছে। কিহৰ কাৰণে? হেভি শ্বাৱাৰ্ছ, প্ৰচুৰ বৰষুণৰ বাবে, যিটো হুইচ ষ্টাৰ্টেড আৰ্লি অন ফ্ৰাইডে, শুকুৰবাৰে এইটো আৰম্ভ হৈছিল। পিলগ্ৰিমছ হেভ বিন ষ্টপড এট দ্য বেলটল এণ্ড দ্য নুনৱান বেছ কেম্প। আৰু তীৰ্থযাত্ৰীসকলক বেলটল আৰু নুনৱান বেছ কেম্পত ৰাখি থোৱা হৈছে। বেছ কেম্প মানে হৈছে যিটো কেম্পৰ পৰা পৰ্বত আৰোহীবিলাকে পৰ্বত আৰোহণ আৰম্ভ কৰে, সেইটো কেম্পত খাদ্য বা অন্যান্য প্ৰয়োজনীয় সামগ্ৰীবিলাক ৰাখি থোৱা হয়, বেছ কেম্প বুলি কোৱা হয়। চ' এই বেছ কেম্পৰ সিহঁতক ৰাখি থোৱা হৈছিল। চ' ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। While a batch of 4,600 pilgrims on its way to Pahalgam base camp have been stopped in Sandarkot. So 4,600 তীৰ্থযাত্ৰীৰ এটা বেটছ যিটোৱে অন ইটছ ৱে টু পেহেলগাম বেছ কেম্প, পেহেলগাম বেছ কেম্পলৈ যোৱাৰ পথত আছিলে,
কি কৰিছে হেভ বিন ষ্টপড সিহঁতক ৰখোৱা হৈছে ইন চাণ্ডাৰকোটত সিহঁতক ৰখোৱা হৈছে এনাডাৰ গ্ৰুপ অফ 2410 ডিভোটিজ ট্ৰেভেলিং টু দ্য বেলটল কেম্প আন এটা গ্ৰুপ 2410জন ভক্তৰ ডিভোটি মানে হৈছে ভক্তৰ গ্ৰুপ এটা যিয়ে ট্ৰেভেল কৰি আছিলে বেলটল কেম্পলৈকে হেজ বিন এলাউড টু প্ৰচিড সিহঁতক এলাউ কৰা হৈছে আগবাঢ়িবলৈ প্ৰচিড মানে হৈছে আগবঢ়া দে ছেইড ডেট দ্য য়াত্ৰা উইল ৰিজিউম এজ চুন এজ দ্য ৱেডাৰ কণ্ডিশ্যনছ ইম্প্ৰুভ সিহঁতে কৈছে যে বতৰৰ কণ্ডিশ্যন ইম্প্ৰুভ হোৱাৰ লগে লগে যাত্ৰাটো ৰিজিউম কৰা হ'ব ৰিজিউম মানে পুনৰাই আৰম্ভ কৰা ইট মে বি নোটেড উল্লেখ কৰিব পাৰি যে ডেট এজ মেনি এজৰ অৰ্থ হৈছে যেতিয়া আমি নাম্বাৰটো অধিক বুলি জনাব বিচাৰোঁ অধিক সংখ্যাটো বহুত বেছি এনেকুৱা হ'লে এজ মেনি এজ ব্যৱহাৰ কৰা এজ মেনি এজ 17,202 পিলগ্ৰিমছ পেইড অবেইচেন্স এট দ্য হোলি কেভ শ্ৰাইন অন থাৰ্ছডে দিনাখন সেই অমৰনাথৰ হোলি কেভ শ্ৰাইনত পেইড অবেইচেন্স মানে ৰেচপেক্ট শ্ৰদ্ধা জ্ঞাপন কৰিছিল নিবেদন কৰিছিল তীৰ্থযাত্ৰীসকলে 17,202টা টেকিং দ্য টোটেল ডিভোটিজ কাউণ্ট টু 84,768 ইয়াৰ আগতেও বাকী কেইজন তীৰ্থযাত্ৰী তাকে লৈ গৈছিল টোটেল নাম্বাৰ হৈছে ডিভোটিৰ টোটেল নাম্বাৰটো হৈছে 84,768 who have had দৰ্শন of the natural ice lingam formation in the South Kashmir Himalaya নেচাৰেল আইচ লিংগম ফৰ্মেশ্যন অৰ্থাৎ নেচাৰেলি অমৰনাথত বৰফৰ এটা শিৱলিংগৰ আকৃতি লয় সেইটো সিহঁতে তাত দৰ্শন কৰিছিল সাউথ কাশ্মীৰ হিমালয়ত সেইসকল তীৰ্থযাত্ৰীয়ে নেচাৰেল আইচ লিংগম ফৰ্মেশ্যন মানে হৈছে গঠন যিটো আইচৰ শিৱলিংগ গঠন হয় অবেইচেন্স মানে হৈছে ৰেচপেক্ট আৰু ডিভোটি মানে হৈছে ভক্ত ফৰ্মেশ্যন মানে হৈছে গঠন হোৱা দ্য এনুৱেল পিলগ্ৰিমেজ যাত্ৰা টু দ্য 3,888 মিটাৰ হাই কেপ শ্ৰাইন কমেন্সড ফ্ৰম দ্য টুইন ট্ৰেক মানে হৈছে পথ অফ পেহেলগাম ইন অনন্তনাগ ডিষ্ট্ৰিক্ট এণ্ড বেলটল ইন দ্য গাণ্ডেৰবল ডিষ্ট্ৰিক্ট অন জুলাই 1 এণ্ড ইজ শিডিউল্ড টু এণ্ড টু আগষ্ট 31 চ' এনুৱেল মানে হৈছে বাৰ্ষিক বছৰেকীয়া এবছৰৰ মূৰত যিটো আহে চ' এই যিটো তীৰ্থযাত্ৰা 3,088 মিটাৰ ওখত থকা হাই কেপ যিটো শ্ৰাইন সেইটো যিটো যাত্ৰা সেইটো আৰম্ভ হৈছিল অনন্তনাগ ডিষ্ট্ৰিক্টত থকা পেহেলগাম আৰু গাণ্ডেৰবল ডিষ্ট্ৰিক্টত থকা বেলটলৰ পৰা দুটা পথেৰে জুলাইৰ 1 তাৰিখে যাত্ৰা আৰম্ভ হৈছিল আৰু আগষ্টৰ 31 তাৰিখে সিহঁতৰ যাত্ৰা শেষ হ'ব বুলি সময় নিৰ্ধাৰণ কৰা হৈছে শিডিউল্ড মানে সময়টো নিৰ্ধাৰণ হৈ আছে যে আগষ্টৰ 31 তাৰিখে যাত্ৰা সিহঁতৰ শেষ হ'ব গতিকে চ' ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পৰৱৰ্তী সময়ত এনেকুৱা ভিডিঅ' পুনৰ আপলোড কৰা হ'ব তেতিয়ালৈকে বাই বাই